এই চাইকেল ৰেলীটো আমাৰ মানে বিগত সময়ত যি আমি দাবী জনাইছোঁ যে ৰাভা হাছং অট'নমাছ কাউন্সিল এৰিয়াক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি কৰা আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলক ৰাভা উন্নয়ন পৰিষদ গঠন কৰা। এই দাবীটোক লৈ কেনে আপোনালোকে দেখিছে বিগত 5 মাহ ধৰি আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আহি আজি আমি শেষৰটো কাৰ্যসূচী মানে দুধনৈৰ পৰা বন্দাপৰালৈকে আৰু সিপিনে গোবৰ্ধনৰ পৰা বন্দাপৰালৈকে চাইকেল ৰেলী। এই চাইকেল ৰেলীৰ জৰিয়তে এইটো আমি ক'ব বিচাৰিছোঁ, এই চাইকেল ৰেলীটো হৈছে ৰাভা হাছঙত বসবাস কৰা ৰাভাসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ বিচাৰি এই ৰেলী। এই ৰেলীটোৰ জৰিয়তে চৰকাৰক আমি মিছলীয়া বুলি ক'ব বিচাৰিছোঁ, প্ৰতাৰক বুলি ক'ব বিচাৰিছোঁ আৰু ৰাভাসকলৰ বা অন্যান্য জাতি জনগোষ্ঠীসকলৰ সাংবিধানিক অধিকাৰ নিদিয়াৰ যি পৰিণাম হ'ব, এই পৰিণাম যে অতি ভয়াৱহ হ'ব তাক আমি ইংগিত দিবৰ কাৰণে আজিৰ এই চাইকেল ৰেলী আমি আয়োজন কৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ প্ৰক্ৰিয়া এইটো একেবাৰে সেইকাৰণে আমি মিছলীয়া বুলি কৈছোঁ। তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰতো কৈছিল যে ৰাভা মিচিং তিৱাসকলক ৬ষ্ঠ অনুচ্ছেদ ব্যৱস্থা কৰা হ'ব। সেইবিলাক ফুটুকাৰ ফেন হ'ল আৰু মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথমে আমাৰ ৰাভা হাছঙৰ হেডকোৱাৰ্টাৰলৈকে আহি তেখেতে আমাক দিল্লীলৈকে ইছ্যুটোক একেলগে লৈ গৈ সহযোদ্ধা হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজিৰ তাৰিখতো এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে সদিচ্ছা প্ৰকাশ কৰিব পৰা নাই, যিটোৱে ৰাভাসকল আচলতে অসমৰ ভূমিপুত্ৰ জনজাতীয় হয়নে নহয়, ৰাভা হাছং অঞ্চলটো অসমৰ এটা অঞ্চল হয়নে নহয় তেওঁলোকে আমাক গণ্য কৰে নে নাই, ই আমাক সন্দিহান আমি হৈছোঁ। সেইকাৰণে সময় থাকোঁতে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহক সাংবিধানিক অধিকাৰটো প্ৰদান কৰি এই অঞ্চলৰ ভূমিৰ অধিকাৰটো আমাক দিব লাগে বা এই বিদেশী কবলৰ পৰা আমাক মুক্ত কৰিব লাগে। যদি ইয়াৰ ব্যৱস্থাবিলাক নকৰে আহি থকা দিনত আন্দোলন আমাৰ অধিক তীব্ৰতৰ হ'ব, অধিক জংগী হ'ব আৰু ইয়াত যদি কিবা ক্ষয় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াৰ বাবে দাবী আমি জাতীয় সংগঠনবিলাক নহ'ম, ইয়াৰ বাবে দায়ী হ'ব আমাৰ ইছ্যুটো সমাধান কৰিব নিবিচৰা অসম চৰকাৰ। বিকল্প চিন্তা কৰাটো একদম 100% চিয়'ৰ, কাৰণ আমাক বিজেপি দলৰ লগত যোৱাৰ এটাই আমাৰ কথা আছিল, সেইটো হৈছে ৰাভা হাছং অঞ্চলটোক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলক ৰাভা উন্নয়ন পৰিষদ গঠন কৰা। যদি তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতিমতে কাম নকৰে আমি তেওঁলোকৰ লগত থকাৰ কোনো প্ৰশ্নই নাহে। আমি তেওঁলোকক হৰাবৰ কাৰণে, তেওঁলোকক ৰাজনৈতিকভাৱে এঠেকেচা দিবৰ কাৰণে আমি ৰাজনৈতিক খেলখনত আমি অৱতীৰ্ণ হ'ম। MP ইলেকশ্যন আছে, সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, আমাৰ ইছ্যুটো নিবৰ কাৰণে সদিচ্ছা প্ৰকাশ নকৰিলে আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বা ৰাভা জাতীয় সংগঠনসমূহে আমাৰ ইছ্যুটো নিবিচৰা দলবিলাকৰ লগত আমি যে নাথাকোঁ ইয়াক প্ৰমাণ কৰিবৰ কাৰণে ইতিমধ্যে আমি একত্ৰিত হৈছোঁ। আৰু যদি লৈ যায় আমি তেওঁলোকৰ লগতে আছোঁ, আমি কোনো AJP BJP নহয়। ইছ্যুটো যোনে লৈ যাব, ইছ্যুটো লৈ যায় কিনে আমাক যি সাংবিধানিক অধিকাৰ যোনে দিব তাৰ লগত আমি থাকিম। এই সংগ্রাম চলছে।